নমস্কাৰ স্বাস্থ্য সম্পৰ্কীয় মোৰ ইউটিউব চেনেল ডক্টৰ এন মিশ্ৰলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে নিশ্চয় জাৰ্নি কৰি ভাল পায় বা বহু ক্ষেত্ৰত এনেকুৱা হয় যে আপোনালোকে ভাল নাপালেও জাৰ্নি কৰিবলগীয়া হয়। হয়তো বহুতো কাৰণত আপোনালোকে এঠাইৰ পৰা আন ঠাইলৈ যাব লগা হয়। গতিকে মই আজি এটা আপোনালোকৰ ওচৰত অভিজ্ঞতা শ্বেয়াৰ কৰিব লৈছোঁ। যোৱাকালি মই গুৱাহাটীৰ পৰা আহি আছিলোঁ আৰু তেতিয়া মই নটিচ কৰিলোঁ মই আহি থকা বাছখনৰ প্ৰায় ৩-৪জন মানে বমি কৰিছে। এইটো এটা কমন চিন আৰু এনেকুৱা চিন হয়তো আপোনালোকে সচৰাচৰ দেখা পাই থাকে আৰু হয়তো আপোনাৰ লগতো এনেকুৱা অভিজ্ঞতা নিশ্চয় আছে। বহুতৰে এনেকুৱা হয় যে তেওঁলোকে অকণমান সময় বাছত যোৱাৰ পিছতে হয়তো গা বেয়া লাগিব ধৰে, বমি বমি ভাৱ হয় আৰু বহুতৰে এনেকুৱা হয় যে তেওঁলোকৰ বমি হৈ যায়। আৰু কিছুমানৰ এনেকুৱা হয় যে তেওঁলোকে এই সমস্যাটোৰ কাৰণে হয়তো জাৰ্নি কৰিবলৈ কিছু অসুবিধা পায় বা জাৰ্নি নকৰে। সেয়ে মই যোৱাকালি আহি থাকোঁতে ভাবিলোঁ ইয়াৰ ওপৰত এটা ভিডিঅ' বনাব লাগে। হয়তো এইটো বহুতে ডাঙৰ সমস্যা বুলি ভাবি লয় বা বহুতে ভাবি লয় এইটো এটা ডাঙৰ বেমাৰ। গতিকে এই সম্পৰ্কে মই আজি এই ভিডিঅ'টিত সম্পূৰ্ণ আলোচনা কৰিম আৰু আপোনালোকক অতি সহজভাৱে বুজাবলৈ চেষ্টা কৰিম। একচুৱেলি এই যিটো সমস্যা হয় যে আপোনালোকে বাছত আহিলে বা নিজৰ কাৰত আহিলেও কেতিয়াবা গা বেয়া লাগে, বমি বমি ভাৱ হয় আৰু হয়তো বমি হৈ যায়। গতিকে এনেকুৱা সমস্যা কি কাৰণেনো হয়, একচুৱেল ৰিজনটো কি আৰু ইয়াৰ পৰা আপোনালোকে কেনেদৰেনো পৰিত্ৰাণ পাব পাৰে সেই বিষয়ে আজি বিতংভাৱে আলোচনা কৰিম। গতিকে তেওঁলোকে এই ভিডিঅ'টি চোৱাৰ পিছত নিশ্চয় এই বিষয়ে সম্পূৰ্ণৰূপে অৱগত হ'ব আৰু যিসকলে ইয়াক ডাঙৰ সমস্যা বুলি মনতে ভয় খাই থাকে তেওঁলোকে নিশ্চয় ইয়াৰ পৰাই পৰিত্ৰাণ পাব পাৰিব। গতিকে বলক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টি। প্ৰথম কথা, আপোনালোকে যেতিয়া জাৰ্নি কৰে বা ক'ৰবাত গৈ থাকে তেতিয়া হঠাতে যদি আপোনালোকৰ মূৰ বেয়া লাগে, গা বেয়া লাগে, বমি বমি ভাৱ হয় বা বমি আহে, এই সমস্যাটোক সাধাৰণতে আমি ম'শ্যন ছিকনেছ বুলি কওঁ। ই কোনো বেমাৰ বা আন কোনো জটিল সমস্যা নহয়। এয়া হৈছে আমাৰ বডি ছিষ্টেমৰ এটা ক'ব গ'লে এটা ডিফেন্স মেকানিজম, অৰ্থাৎ আমাক নিজকে বচোৱাৰ এটা মেকানিজম বুলি ক'ব পাৰি। চাওক, আমি যিবিলাক কাম কৰি থাকোঁ, আমি যিবিলাক বস্তু দেখি থাকোঁ বা শুনি থাকোঁ, সেইবিলাক এটা মাধ্যমৰ মাজেৰে হয় আৰু সেই মাধ্যমৰ জৰিয়তে সেই বস্তুবিলাক আমাৰ মগজুৱে এটা ছিগনেল হিচাপে লাভ কৰে আৰু তেতিয়া মগজুৱে সেই অনুসৰি নিৰ্ধাৰণ কৰি লয় যে আমি কি কৰিব লাগে বা কি কৰি আছোঁ। চাওক, ধৰি ল'ব পাৰে অফিচ বা যিকোনো অনুষ্ঠানত যেনেকৈ এজন লিডাৰ থাকে আৰু সেই লিডাৰজনক বাকী তেওঁৰ যিবিলাক কোৱৰ্কাৰ থাকে তেওঁলোকে গোটেই কথাবিলাক জনাই থাকে আৰু সেই অনুসৰি লিডাৰজনে তেওঁলোকক কিছুমান ডিৰেকশ্যন দিয়ে যে এইটো কৰিব লাগে, সেইটো কৰিব লাগে। ঠিক সেইদৰে আমাৰ বডি ছিষ্টেমতো তেনেকুৱাকৈ চলি থাকে। অৰ্থাৎ ক'ব গ'লে আমাৰ ব্ৰেইনটো হৈছে হেড অফিচ আৰু আমাৰ বডিৰ বাকী পাৰ্টছবোৰে সেই হেড অফিচক গোটেই খবৰবিলাক জনাই থাকে আৰু সেই অনুসৰি আমাৰ ব্ৰেইনে কামবিলাক কৰে। যেনে ধৰক আপুনি যেতিয়া খোজকাঢ়ি আছে, খোজকাঢ়ি থকা অৱস্থাত আপোনালোকৰ জইণ্টবোৰে যিটো মুভমেণ্ট কৰি থাকিব সেই মুভমেণ্টৰ খবৰবিলাক ব্ৰেইনক জনাই থাকে। আপোনালোকে যিটো বস্তু দেখা পাব সেইটো লগে লগে ব্ৰেইনক জনায় আৰু সেই অনুসৰি ব্ৰেইনে গম পায় যে আমি কি কৰি আছোঁ, কি কৰি নাই। ঠিক সেইদৰে আমাৰ স্কিনত কিছুমান চেঞ্চ অৰ্গেন থাকে, সেইবিলাকে আমাৰ কিছুমান খবৰ জনাই থাকে। তেনেদৰে আমাৰ বডি ছিষ্টেমৰ চেঞ্চৰ অৰ্গেনবিলাকে গোটেই খবৰবিলাক জনাই থাকে। সেইটো এটা নৰ্মেল প্ৰচেছ। আৰু এই ক্ষেত্ৰত আমাৰ যিটো বডিৰ বেলেঞ্চ বা ইকুইলিব্ৰিয়াম মেইনটেইন কৰে, সেই যিটো মেইনটেইন কৰে
সেই মেইনটেইন কৰা এটা সেন্সৰ বুলি ক'ব পাৰি সেই সেন্সৰটো থাকে আমাৰ কাণৰ ভিতৰত অৰ্থাৎ মই যদি সহজ ভাষাত ক'ব যাওঁ আমাৰ কাণৰ ভিতৰত কিছুমান সেন্স অৰ্গেন থাকে সেই সেন্স অৰ্গেনবিলাকে আমাৰ বেলেন্স মেইনটেইন কৰে আৰু সেইটো ব্ৰেইনক জনাই থাকে চাওক আমাৰ কাণৰ প্ৰধানকৈ তিনিটা পাৰ্ট থাকে আমি যেটো বাহিৰৰ পৰা দেখি আছো হেতু এক্সটাৰ্নেল এয়াৰ বুলি কয় তাৰ পিছত মিডল এয়াৰ আছে আকৌ ইয়াৰ ভিতৰত ইনাৰ এয়াৰ আছে আৰু ইনাৰ এয়াৰত কি হয় কিছুমান কেনেল থাকে আৰু লগতে তাত পানীৰ নিচিনা কিছুমান দ্ৰব্য থাকে যিবিলাক লৰচৰ কৰি থাকে অৰ্থাৎ আমি যেতিয়া গতি কৰি থাকো বা আমি ৰৈ থাকো আমি কিবা কাম কৰি থাকো আমি হৌ সাইড যাও বাও সাইড যাও তেতিয়া কি হয় এই কাণৰ ভিতৰত থকা যিবিলাক সেন্সৰ অৰ্গেন আছে সেইবিলাকে যেতিয়া আপুনি লৰচৰ কৰিব তেতিয়া সেই অনুসৰি সেই বস্তুটোৱে সিগনেল পাব আৰু সেই সিগনেলটো আপোনাৰ ব্ৰেইনলৈ পঠাই দিব আৰু তেতিয়া ব্ৰেইনে গম পাই যাব যে আপুনি কি কৰি আছে এতিয়া কথা হল আপোনালোকে যেতিয়া বাছত গৈ থাকিব বা কাৰত গৈ থাকিব তেতিয়া কাহিনীটো কেনেকুৱা হয় তেতিয়া আমাৰ ব্ৰেইনে বডিৰ পৰা কেনেকুৱা ধৰণৰ খবৰ পায় ধৰি লওক আপুনি বাছত গৈ থকা অৱস্থাত আপুনি হাতত মোবাইল লৈ মোবাইল চাই আছে নতুবা আপুনি এখন কিতাপ পঢ়ি আছে তেতিয়া কি হ'ব আপোনাৰ চকুৱে যেটো দেখা পাই আছে হেতু আপোনাৰ ব্ৰেইনলৈকে খবৰটো পঠাই দিব অৰ্থাৎ আপোনাৰ চকুৱে ব্ৰেইনক জনাব যে আপুনি কিতাপ পঢ়ি আছে বা আপুনি মোবাইল টিপি আছে মানে আপোনাৰ চকুৱে ব্ৰেইনক জনালে যে আপুনি বৰ্তমান স্থিৰ অৱস্থাত আছে ঠিক সেইদৰে আপোনালোকৰ ভৰি বা হাতৰ যিবিলাক জইন্ট থাকিব সেই জইন্টত থকা সেন্সৰ অৰ্গেন বিলাকেও আপোনাৰ ব্ৰেইনক জনাব যে তেও বৰ্তমান বহি আছে ঠিক সেই সময়তে আপোনাৰ কাণৰ ভিতৰত থকা সেন্সৰ অৰ্গেন বিলাকে আপোনাৰ ব্ৰেইনক জনাব যে নহয় তেও বহি থকা নাই তেও গৈ আছে গতিকে তেতিয়াই আহি পৰে এই সমস্যাটো গতিকে এই সময়ত ব্ৰেইনে বেলেগ বেলেগ সিগনেল লাভ কৰিলে আপোনাৰ চকু আপোনাৰ হাত ভৰি জইন্ট মুভমেন্ট আৰু আপোনাৰ কাণৰ পৰা যিবোৰ সিগনেল পাইছে সেই সিগনেলবোৰ বেলেগ বেলেগ হৈছে অৰ্থাৎ তেতিয়া ব্ৰেইনত কিছু খেলিমেলিৰ সৃষ্টি হৈ যায় আৰু তেতিয়া ব্ৰেইনে কনফিউজ হৈ যায় যে কি কৰিম যেতিয়া সেই একেটা সময়তে আমাৰ বডিৰ বেলেগ বেলেগ পাৰ্টছৰ পৰা বেলেগ বেলেগ সিগনেল গৈ ব্ৰেইন পায় তেতিয়া আমাৰ ব্ৰেইন কনফিউজ হৈ যায় আৰু লগে লগে ব্ৰেইনে কি কৰে ব্ৰেইনৰ ভিতৰত এটা ভমিটিং সেন্টাৰ আছে অৰ্থাৎ সেই সেন্টাৰটো হৈছে ক'ব গ'লে আমাৰ প্ৰটেক্টিভ সেন্টাৰ অৰ্থাৎ আমাক বচাবলৈ চেষ্টা কৰে লগে লগে সেই সেন্টাৰটো এক্টিভ হৈ যায় আৰু তেতিয়াই আমাৰ কি হয় বমি ভাব হয় আৰু বহু ক্ষেত্ৰত আমি বমি কৰিবলগীয়া হৈ যায় গতিকে জাৰ্নি কৰি থকা অৱস্থাত যেটো আমাৰ বমিৰ ভাব আহে বা বমি হয় এই ক্ষেত্ৰত প্ৰধান কাৰণটো হৈছে ব্ৰেইনে যেতিয়া বেলেগ বেলেগ সিগনেল লাভ কৰিব তেতিয়াই এনেকুৱা সমস্যাৰ সন্মুখীন হয় কিছুমান মানুহৰ ক্ষেত্ৰত এই ভমিটিং সেন্টাৰটো অতি সোনকালে এক্টিভ হোৱা দেখা যায় আৰু তেতিয়া এনেকুৱা ব্যক্তিয়ে অতি সোনকালে এই সমস্যাত ভোগা দেখা যায় আৰু কিছুমানৰ ক্ষেত্ৰত হয়তো এটো এডজাস্ট কৰি লয় আৰু তেনেকুৱা ব্যক্তিৰ এই সমস্যাটো কেতিয়াও নহয় এতিয়া মই আলোচনা কৰিম এই সমস্যাটোৰ পৰা হাত সাৰি থাকিবলৈ হলে আপোনালোকে কি কি কৰিব লাগে গতিকে গম পালে জাৰ্নি কৰি থকা অৱস্থাত কি কাৰণেনো গা বেয়া লাগে বমি ভাব হয় নতুবা বমি হয় এতিয়া কথাটো হল এই সমস্যাটোৰ পৰা আমি কেনেকৈনো নিজক বচাব পাৰো সেই বিষয়ে মই এতিয়া আপোনালোকক কিছু কথা জনাম গতিকে ভিডিওটি আপোনালোকে অতি মনোযোগেৰে শেষলৈকে চাব
তেতিয়া আপোনালোকে নিশ্চয় এই সমস্যাটোৰ পৰা বহু পৰিমাণে হ'লেও হাত সাৰি থাকিব পাৰিব। যিসকল লোকে সচৰাচৰ এই সমস্যাটোৰ সন্মুখীন হয় তেওঁলোকে মই কোৱাৰ নিচিনাকৈ কিছুমান উপায় অৱলম্বন কৰিব আৰু তেতিয়া দেখিব আপোনালোকে বহু পৰিমাণে ইয়াৰ পৰা বাচি থাকিব পাৰিছে। প্ৰথম কথা, যদি আপুনি প্ৰাইভেট কাৰত জাৰ্ণি কৰে তেতিয়াহ'লে যদি আপুনি নিজে গাড়ী চলাব জানে তেন্তে পাৰিলে আপুনি ড্ৰাইভিং সিটত বহি লওক। তেতিয়া দেখিব আপুনি কেতিয়াও এই সমস্যাটোত নুভুগে। আৰু যদি আপুনি গাড়ী চলাব নাজানেও তেতিয়াহ'লে আপুনি ড্ৰাইভাৰৰ ওচৰৰ সিটত বহি লওক আৰু বেছি সময় আপোনালোকে সন্মুখৰ ফালে চাই গৈ থাকক। তেতিয়া কি হ'ব, আপোনাৰ চকুৱে যিটো ফিল কৰিব, অৰ্থাৎ আপোনাৰ চকুৱে ব্ৰেইনক ছিগনেল দিব যে তেওঁ হয় আগফালে গৈ আছে আৰু ঠিক একেই ছিগনেল আপোনালোকৰ কাণৰ ভিতৰত থকা সেন্সৰ অৰ্গেনেও ব্ৰেইনলৈ পঠাব আৰু তেতিয়া একো খেলিমেলি সৃষ্টি নহয় আৰু সুন্দৰভাৱে আপুনি আপোনাৰ জাৰ্ণি কৰিব পাৰিব। দ্বিতীয়তে, যিসকল লোকৰ সচৰাচৰ এনেকুৱা ধৰণৰ সমস্যা হৈ থাকে তেওঁলোকে পাৰিলে খিৰিকীৰ ওচৰৰ সিটত বহি ল'ব আৰু খিৰিকীখন অকণমান খোলা ৰাখিব যাতে ফ্ৰেছ এয়াৰ আপোনাৰ গাড়ীৰ ভিতৰত আহি থাকে। আৰু তেনেকুৱা কৰিলে আপোনালোকে এই সমস্যাটোৰ পৰা কিছু পৰিমাণে হাত সাৰি থাকিব পাৰিব। তৃতীয়তে, বহুতকে দেখা যায় যে জাৰ্ণি কৰি থকা অৱস্থাত তেওঁলোকে কিতাপ পঢ়ি থাকে নতুবা বেছি সময় মোবাইল টিপি থাকে। গতিকে জাৰ্ণি কৰি থকা অৱস্থাত যাতে এই দুটা কাম কেতিয়াও নকৰে। আৰু মোবাইল টিপাৰ ক্ষেত্ৰত আপোনালোকে যদি বিশেষ কোনো প্ৰয়োজন নাথাকে তেতিয়াহ'লে মোবাইল টিপি নাথাকিব। আৰু পৰাপক্ষত আপোনালোকে খিৰিকীৰে বেছিকৈ ওচৰৰ বস্তুবিলাক চাই নাথাকিব। কাৰণ আপোনালোকে এটা বস্তু নিশ্চয় ন'টিছ কৰিছে, যেতিয়া আপুনি খিৰিকীৰ ওচৰত বহি বাহিৰৰ ফালে চাই থাকে তেতিয়া ওচৰৰ বস্তুবিলাক পিছফালে গৈ থকা বা দৌৰি থকাৰ নিচিনা লাগে। আৰু সেই ছিগনেলটো যেতিয়া ব্ৰেইনে লাভ কৰে আৰু কাণৰ ভিতৰৰ সেন্সৰ অৰ্গেনে যিটো ব্ৰেইনলৈকে ছিগনেল পঠাব সেই ছিগনেল দুটাৰ মাজত এটা ডিফাৰেঞ্চ আহি পৰিব আৰু তেতিয়া হয়তো আপোনালোকৰ এই বমি হোৱাৰ টেণ্ডেঞ্চিটো বাঢ়ি গৈ থাকিব। সেয়ে যদি আপোনালোকে সচৰাচৰ এনেকুৱা সমস্যাত ভুগি থাকে তেনেকুৱা ব্যক্তিসকলে জাৰ্ণি কৰি থকা অৱস্থাত পাৰিলে শুই যাব। 3 নম্বৰ, জাৰ্ণি কৰাৰ সময়ত এটা কথা মন কৰিব, জাৰ্ণি কৰাৰ আগমুহূৰ্তত বা জাৰ্ণি কৰাৰ একেবাৰে সময়ত আপোনালোকে কেতিয়াও হেভি আহাৰ গ্ৰহণ নকৰিব। আপোনালোকে কমেও জাৰ্ণি কৰাৰ আধা ঘণ্টা আগত খাদ্য গ্ৰহণ কৰিব আৰু পাৰিলে জাৰ্ণি কৰাৰ আগত সদায় লাইট আহাৰ খাব লাগে। তেনেকুৱা কৰিলে আপোনালোকৰ ভমিটিং টেণ্ডেঞ্চি কমি থাকে আৰু আপোনালোকে এই সমস্যাৰ পৰা বহু পৰিমাণে হাত সাৰি থাকিব পাৰিব। 4 নম্বৰ, যদি আপোনালোকে দীঘলীয়া জাৰ্ণি কৰিবলগীয়া হয় তেনেকুৱা ক্ষেত্ৰত এটা কথা মন কৰিব যে জাৰ্ণি কৰাৰ আগদিনাখন যাতে আপোনালোকৰ ভাল টোপনি হয়। কাৰণ টোপনি এই ক্ষেত্ৰত বহু পৰিমাণে নিৰ্ভৰ কৰে। যদি আপোনালোকে টোপনি ৰিলেটেড সমস্যাত ভুগিছে তেতিয়াহ'লে ভাল টোপনি আহিবলৈ কি কৰিব লাগে সেই বিষয়ে মই এটা ভিডিঅ' বনাইছিলোঁ, আপোনালোকে সেই ভিডিঅ'টি চাব পাৰে। মই ভিডিঅ'টিৰ লিংক ডেছক্ৰিপশ্যনত দি দিম আৰু টোপনি সম্পৰ্কে সেই ভিডিঅ'টি আপোনালোকে চাব পাৰে। 5 নম্বৰ, আপোনালোকে জাৰ্ণি কৰি থকা অৱস্থাত এটা কাম কৰিব পাৰে। জাৰ্ণি কৰি থকা অৱস্থাত আপোনালোকৰ মাইণ্ড ডাইভাৰ্ট কৰিবৰ কাৰণে আপোনালোকে মিউজিক শুনিব পাৰে। কিন্তু এটা কথা মন কৰিব, মিউজিক শুনিলে যাতে আপোনালোকে হেডফোন ইউজ নকৰে। গৈ থকা অৱস্থাত আপোনালোকে পাৰিলে আপোনালোকৰ গাড়ীত থকা মিউজিক ছিষ্টেমত সৰু সৰুকৈ গান লগাই আপোনালোকে যাব পাৰে। তেনেকুৱা কৰিলে আপোনালোকৰ মাইণ্ডটো কিছু পৰিমাণে ডাইভাৰ্ট হৈ থাকিব আৰু ভমিটিং টেণ্ডেঞ্চি কমি থাকিব। 7 নম্বৰ, এই বমিৰ সমস্যাৰ ক্ষেত্ৰত
মানসিক স্থিতি বহু পৰিমাণে নিৰ্ভৰ কৰে। যদি আপোনালোকে প্ৰথমৰ পৰাই মানসিকভাৱে এনেকৈ প্ৰস্তুত হৈ থাকে যে আপোনালোকে যদি জাৰ্ণি কৰে, অকণমান জাৰ্ণি কৰিলে গা বেয়া লাগিব, বমি হ'ব, গতিকে এনেকুৱা ক্ষেত্ৰত কি হয়, যেতিয়াই আপোনালোকে জাৰ্ণি কৰিব ল'ব তেতিয়াই আপোনালোকৰ এই বমিটিং টেণ্ডেঞ্চি বেছি হোৱাৰ সম্ভাৱনা থাকে। গতিকে জাৰ্ণি কৰাৰ সময়ত সদায় নিজকে মানসিকভাৱে প্ৰস্তুত কৰি ল'ব লাগে আৰু মানসিকভাৱে নিজকে শক্তিশালী কৰি তুলিব লাগে। 8 নম্বৰ, যিসকল লোকৰ এই সমস্যা সচৰাচৰ হৈ থাকে তেওঁলোকে জাৰ্ণি কৰাৰ সময়ত এটা কাম কৰিব পাৰে। জাৰ্ণি কৰাৰ কিছু সময় আগত অকণমান পিঁয়াজৰ ৰসৰ লগত আদাৰ ৰস মিক্স কৰি খাব পাৰে। নতুবা এনেকুৱা ধৰণৰ মিশ্ৰণ আপোনালোকে লগত লৈও যাব পাৰে। আৰু যেতিয়া আপোনালোকৰ এনেকুৱা ভাৱ হয় যে অকণমান গাটো বেয়া লাগিছে বা বমি বমি ভাৱ হৈছে, তেতিয়াই আপোনালোকে এই মিশ্ৰণ খাব পাৰে। এনেকুৱা কৰিলে বহু ক্ষেত্ৰত আপোনালোকে এই সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰিব। ইয়াৰ উপৰিও আপোনালোকে শুকান আদা লগত লৈ যাব পাৰে আৰু জাৰ্ণি কৰি থকা অৱস্থাত অকণ শুকান আদা খাই থাকিব পাৰে। তেনেকুৱা কৰিলে আপোনালোকৰ বমিটিং টেণ্ডেঞ্চি বহু পৰিমাণে কমি থাকিব। 9 নম্বৰ, যিসকল লোকৰ এই সমস্যা সচৰাচৰ হৈ থাকে তেওঁলোকে জাৰ্ণি কৰি থকা সময়ত লগত এটা বা দুটা লং লৈ যাব আৰু লং আপোনালোকে মুখত ৰাখি থৈ দিব, কিন্তু চবাব নালাগে। এনেকুৱা কৰিলে আপোনালোকৰ মুখখন ভাল লাগি থাকিব আৰু বমিটিং টেণ্ডেঞ্চি কমি থাকিব। যিসকল লোকে এই সমস্যাত বেছিকৈ ভুগি থাকে তেওঁলোকে এটা কাম কৰিব পাৰে, জাৰ্ণি কৰাৰ কিছু সময় আগত নেমু ৰস খাব পাৰে। আৰু যদি আপোনাৰ গৈ থকা অৱস্থাটো বেয়া লাগে বা বমি হয় তেতিয়া হয়তো আপোনালোকৰ গাটো বেছি বেয়া লাগিব। তেনেকুৱা ক্ষেত্ৰত আপোনালোকে নেমু ৰস কুহুমীয়া পানীৰ লগত মিক্স কৰি খাব পাৰে, নতুবা আপোনালোকে ORS খাব পাৰে। তেতিয়া আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব আৰু জাৰ্ণি কৰাৰ ক্ষেত্ৰত বিশেষ কোনো অসুবিধা নহয়। গতিকে মই এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক এই সমস্যাৰ পৰা হাত সাৰি থকাৰ কিছুমান উপায় জনালোঁ আৰু আপোনালোকে যদি এই উপায়বোৰ অৱলম্বন কৰে তেতিয়াহ'লে নিশ্চয় বহু পৰিমাণে এই সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰিব। হয়তো কিছুমানৰ ক্ষেত্ৰত এই সমস্যা বেছিকৈ হোৱা দেখা যায় আৰু সঘনাই হোৱা দেখা যায়। গতিকে তেনেকুৱা ব্যক্তিসকলে এই ক্ষেত্ৰত এজন চিকিৎসকৰ সহায় লোৱাৰ প্ৰয়োজন আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি হয়তো তেওঁলোকে কিছুমান মেডিচিন গ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। কিন্তু মেডিচিন গ্ৰহণ কৰাৰ ক্ষেত্ৰত যাতে কেতিয়াও নিজাববীয়াকৈ সিদ্ধান্ত নলয় সেই কথা মন কৰিব। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক কিছুমান কথা জনাবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকৰ বহুতৰে কামত আহিব। আৰু যদি ভিডিঅ'টি চাই ভাবে ভিডিঅ'টি আপোনালোকৰ কামত আহিছে তেতিয়াহ'লে নিশ্চয় ভিডিঅ'টি আপোনালোকে সকলোৰে মাজত শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটি প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আৰু মই স্বাস্থ্য সম্পৰ্কীয় এনেধৰণৰ নতুন ভিডিঅ' আপোনালোকৰ ওচৰত প্ৰকাশ কৰিবলৈ চেষ্টা কৰি যাম। ধন্যবাদ।